গুড মৰ্নিং বন্ধুসকল, আশা কৰিছোঁ আপোনালোক চবেই ভালে আছে। ময়ো ঠিকে আছোঁ। আৰু এতিয়া মই বৰ্তমান আছোঁ কলকাতা, মানে কলকাতাৰ পৰা বহুত আউটস্কাৰ্টত আছোঁ হাইৱেত। চ' ইয়াৰ পৰা মই এতিয়া হিট হাইকিং কৰিবৰ কাৰণে ট্ৰাই কৰিম বেংগলোৰলৈকে ট্ৰাই কৰিম মই। জাষ্ট 10 মিনিটমান হৈছে ৰখা, আৰু আহি আছে, বহুত ট্ৰাক আহি আছে। চ' চাওঁ বেংগলোৰলৈকে এই জাৰ্ণিটোৱে হিট হাইকিংটো কেনেকুৱা যায়। লাষ্ট এক্সপিৰিয়েঞ্চ বিৰাট মজা গ'ল ফ্ৰম গুৱাহাটী টু কলকাতা, আৰু এতিয়া ফ্ৰম কলকাতা টু বেংগলোৰ। চাওঁ 45 মিনিটমান হৈ গ'ল, একো পোৱা নাই, কিন্তু ৱেডাৰটো ঠিকে আছে, ইমান এটা ৰ'দ নাই আজি এতিয়া। আৰু জুবিনদাৰ গান লগাই লৈছোঁ আৰু ৰখি আছোঁ, মোক ভাল লাগি আছে। চ' চাওঁচোন কেতিয়া মানে নেক্সট এতিয়া গাড়ীখন পাওঁ বা কেনেকৈ ৰখাব পাৰোঁ। এখন ট্ৰাক ৰখি গ'ল, চাওঁ। हाँ भैया, आप लोग कहाँ जा रहे हो? बेंगलोर। मुझे भी बेंगलोर जाना है, ले जाएंगे क्या? मैं मतलब थोड़ा लिफ्ट विफ्ट लेके घूमता हूँ और वीडियो बनाता हूँ, तो मतलब ऐसा है बेंगलोर जाने के लिए मन किया है। मैं गुवाहाटी से आ रहा हूँ, मैं गुवाहाटी से कोलकाता में लिफ्ट लेके आया हूँ, तो यहाँ पे भी मैं उसे लिफ्ट लेने के लिए रुका हुआ था। अगर आप लोग का प्रॉब्लम नहीं होगा लेके जाएंगे? थैंक यू। और आप लोग पूरा बेंगलोर तक जा रहे हैं? थैंक यू। अरे भाई लिफ्ट पाई गलो, এতিয়া গৈ আছোঁ দিয়ক। মই উঠি লওঁ গাড়ীত, বেগটো উঠাই দিছোঁ, মই উঠি লওঁ। ফাইনেলি লিফ্ট পাই গ'লোঁ, তাকো ডাইৰেক্ট বেংগলোৰৰ কাৰণে গাড়ী পাইছোঁ। তেখেতসকলে কৈছে কি বুলি আজি 20 তাৰিখ, 23 তাৰিখে গৈ পেলাই পাম। এতিয়া মনটো শান্তি লাগিছে দিয়ক। थैंक यू वेरी मच। हाँ, आप लोग लिफ्ट दिया, मैंने बहुत देर से रुका हुआ था, तो अभी तो आप लोग डायरेक्ट बेंगलोर? डायरेक्ट बेंगलोर। ओके, आप कहाँ के रहने वाले हो? हम बिहार मुजफ्फरपुर का रहने वाले। बिहार मुजफ्फरपुर का। और आप भैया? मैं भी बिहार का ही हूँ। बिहार का ही हो आप लोग? मतलब ये मैक्सिमम मतलब वेस्ट बंगाल टू कर्नाटका? हाँ, बेंगलोर, वेस्ट बंगाल टू कर्नाटक। आप लोग ये ट्रक चलाते हैं ना? हाँ। ओके, थैंक यू। हाँ भैया। ओके। और চাই থাকক, এইটো হ'ল মোৰ ফ্ৰণ্ট ভিউ, আপোনাৰ হেৰি ফ্ৰণ্টৰ ভিউ হয়। এইফালে ড্ৰাইভাৰৰ, এইফালে এটা গ্লাছ আছে। মই য'ত যি পাওঁ আপোনালোকক পাৰিলে দেখাই যাম। কমচে কম 5টামান ষ্টেট পাম, উৰিষ্যা, আপোনাৰ তামিলনাডু, আন্ধ্ৰা, কৰ্ণাটকা। লিফ্ট পাই গ'লে, কিন্তু ভবা নাছিলোঁ যে মই ডাইৰেক্ট বেংগলোৰৰ কাৰণে লিফ্ট পাম বুলি, কিন্তু ডাইৰেক্ট বেংগলোৰৰ কাৰণে লিফ্ট পাই গ'লোঁ। চ' এতিয়া বঢ়িয়া লাগি আছে আৰু অলপ ৰিলেক্স ফিল কৰিছোঁ। মানে মানুহকেইটাৰ লগত কথা পাতি অলপ কনফিডেন্ট বিল্ড আপ হৈছে। চ' ভাল লাগি আছে গৈ পেলাই। আৰু কথা পাতোতে গম পাইছোঁ ফ্লিপকাৰ্ট আৰু এমেজনৰ বস্তুৱে লৈ পেলাই গৈ আছে। চাওঁ আৰু ক'ত কি দেখাব পাৰোঁ। ট্ৰাকত উঠাৰ পিছত মোৰ বহুত ভাগৰ লাগিছিল, অলপ দেৰি মই শুয়ে গৈছিলোঁ। সেইকাৰণে বেছি ভিডিঅ' বনোৱা নহ'লে মানে দিনত। এতিয়া আপোনাৰ এই পেট্ৰল পাম্প এটাত পাইছোঁ, এইখন ট্ৰাকতে মই আহিছোঁ। नौजल तो यही ना है। এতিয়া ৰাতি আপোনাৰ 12:30 পাইছে। এইখন হোটেলত ৰখিছোঁ, বিহাৰী হোটেল লেখা আছে। এতিয়া উৰিষ্যা সোমাইছোঁ আৰু একদম বৰ্ডাৰ, জাষ্ট অলপ জেগাত উৰিষ্যা সোমাইছোঁ। চ' ইয়াতে ৰখিছোঁ, চাওঁ কি খাব পাওঁ। অলপ ভোক লাগিছে, বহুত দেৰিকৈ ভাত খাইছিলোঁ। ইয়াতে ড্ৰাইভাৰহঁতে বহিছে, আন্দা ভুজি আৰু ৰুটি, একদম লাইটকৈ খাব মন গৈছে। আৰু এইফালে সকলো খাই আছে। এই বাছ এখন মাজত ৰখাই থৈ দিছে, কাকো যাব দিয়া নাই। বাছখনৰ কাৰণে গোটেই ট্ৰাক জাম লাগি গৈছে, ট্ৰাক পিছফালে। গুড মৰ্ণিং। ৰাতি শুই গৈছিলোঁ, একদম একো ভিডিঅ' বনাব মন নগ'ল, ভাগৰো লাগিছিলে। আৰু এতিয়া ৰাতিপুৱা আপোনাৰ উঠি জাষ্ট ভিউবিলাক চাই আছোঁ, কিবা এটা ভাল লাগি ব্ৰাছ কৰি আছোঁ। এতিয়া মুখ চুখ ধুওঁ। এতিয়া আমি উৰিষ্যাত আছোঁ, ভুৱনেশ্বৰ বেছি দূৰ নাই আৰু পাম আৰু। চ' এতিয়া ব্ৰেকফাষ্ট কৰিব লাগিব কাৰণে ব্ৰাছ চাছ কৰি ল'লোঁ। বনোৱাৰ ব্যৱস্থা, মছলা তছলা ভৰাই আছে, পিছত বনাব বোলে ভাত। এয়া চিকেনৰ কাৰণে পিঁয়াজ কাটি আছে, চিকেন বনি আছে পূৰা, চিকেন বন গৈ। ভাত
ভাত বাঢ়িছে আৰু চবেই এতিয়া ভাত খাব, ময়ো খাওঁ। ভাত পানী খোৱা হৈ গ'ল। ভূৱনেশ্বৰো পাৰ কৰিলোঁ। এতিয়া উৰিষ্যাৰ অলপ পিছত ক্ৰছ কৰিম আৰু তেখেতসকলে নিজৰ ভাষাত পাতি আছে কথাখিনি পূৰা হেৰি ভোজপুৰী। এইখন কিবা উৰিষ্যাৰ ডাঙৰ নদী। हम लोग का ट्रावल खाई नहीं रहा ओकरा गाड़ी में এতিয়া ইভিনিঙৰ আপোনাৰ 4টা বাজিছে আৰু আন্ধাৰ কোনোবা এটা জেগাত আছোঁ দেই, আননোন জেগা। বিৰাট ধুনীয়া আপোনাৰ ভিউ, মানে এনভাইৰনমেণ্টটো। অলপ বৰষুণ দিছিলে আৰু চাগে খিৰিকী দি ঠাণ্ডা বতাহ এটা আহি আছে, মজা। আৰু এটা আননোন প্লেচত আৰু ধুনীয়া ভিউ পইণ্টৰ মাজত ভাল লাগি আছে গৈ পেলাই। আকৌ ট্ৰাকত গৈ আছোঁ আৰু মোৰ লগত আছে এই দাদাজন, তেখেতৰ লগতো কথা চথা পাতি পেলাই গৈ আছোঁ। বিৰাট মজা লাগি আছে। এতিয়া আন্ধাৰ পিছত আমি সোমাম হেৰি চেন্নাই। পাহাৰ পাহাৰ আন্ধ্ৰ প্ৰদেশৰ এখন ধুনীয়া আউটস্কাৰ্টত আছোঁ। এবং এখন চাইছিলোঁ আমি সাগৰৰ পাৰে পাৰে গৈ আছোঁ, সাগৰৰ ওচৰতেই। একদম ধুনীয়া ভিউ মই আগফালে দেখাই আছোঁ। এইটো ভিউৰ লগত আৰু ইয়াতে মিউজিক ছিষ্টেমো আছে। মই হেৰি কৰিছোঁ, জুবিনদাৰ গান লগাই দিছোঁ লাহেকৈ আৰু শুনি পেলাই গৈ আছোঁ। এতিয়া কোনোবা জেগাত আছোঁ, আন্ধ্ৰ প্ৰদেশত। এতিয়া চাগে জাষ্ট 3টামান বাজিছে আৰু আপোনালোকৰ ভিউটো দেখাই আছোঁ। ড্ৰাইভাৰজন বোলে আপোনালোকৰজন মানে অসমতো গৈছে গাড়ী চলাই পেলাই। অসমটোতো অসম প্লাছ কাশ্মীৰলৈকেও গৈছে। तो बहुत एक्सपीरियंस है भैया। आप तो आसाम भी गए हैं ना? आसाम कौन सा जगह? यहाँ पे लाल माटी है, लाल माटी। बिहारवाड़ी, ओके ओके। कादरवाड़ी। এইখন সাগৰ দেখিছে? এই সাগৰৰ পাৰে পাৰেদি আমি গৈ আছোঁ। চাক এইখন বহুত দূৰ লাগিছে, কিন্তু মই চকু দি পূৰা ক্লিয়াৰ দেখি আছোঁ। বিৰাট ধুনীয়া। এইফালে দূৰত পাহাৰখন দেখি পেলাই পায়। ইয়াতে আমাৰ ট্ৰাকখন ৰখাইছিলে, এতিয়া পানী ভৰাবৰ কাৰণে আৰু চাহো খালোঁ এইখন ট্ৰাক। চ' এই দৃশ্যটো কিবা মজা লাগি আছিলে, সেইকাৰণে মই ওচৰত আহি পেলাই ইয়াতে মই অলপ দেৰি বহিলোঁ। ট্ৰাকত পানী ভৰাই আছিলে যে কৈছিলোঁ, সেয়া পানী আনিছে। এই বন্ধু এটা আহিছে। पूरा मालूम रहा है। ইয়াৰ পৰা বিজয়ৱাড়া 620 কিলোমিটাৰ। ड्राइवर पूछा लगा ना भैया, तो बोले सर देखने बोले सर गलती है। अरे आप लोग का गाड़ी ऐसे नहीं चलता है। বিশাখাপট্টনম 180 है ना होता है আৰু বিশাখাপট্টনম পাবৰ কাৰণে 100 কিলোমিটাৰমান আছে। তাৰ আগত এইটো এতিয়া ভৰাব বোলে আৰু আমি ৰখি আছোঁ। এইখন ট্ৰাক এটা ৰখি আছোঁ। तो इसको डालते हैं। আচ্ছা, इसका नाम अगर हिंदी में है तो यूरिया बोलते हैं। আজি ৰাতিৰ ডিনাৰ আন্দা ভুজি আৰু ৰুটি। মই ৰুটি খাই আছোঁ। এই ট্ৰাকখন ৰখাইছে, এইফালে হাইৱে ক্ৰছ কৰিছোঁ। এতিয়া ৰাতি 2টা বাজিছে। চাহ হয় মোক উঠাই দিলে ড্ৰাইভাৰে, সেই চাহখন ইয়াতে চাহটো খাই লওঁ। এতিয়া সৰু ষ্টল এটা এইফালে, এইটো ট্ৰাক 2টা বজাত চাহ খাই আছোঁ বিশাখাপট্টনমত। গুড মৰ্ণিং এভৰিৱান। এতিয়া আমি আন্ধ্ৰাতে আছোঁ। ৰাতি বিশাখাপট্টনম ক্ৰছ কৰিলোঁ। এতিয়া আৰ্লি মৰ্ণিং 6:30 হৈছে। এইটো আন্ধ্ৰাৰে কোনোবা এটা জেগাত আছোঁ, বীৰাৱলী বুলি নাম, বীৰাৱলী। ৰাতিপুৱা বিৰাট জল্দি উঠিলোঁ। আজি 3rd ডে হয় এইটো, আজি 22 তাৰিখ হয়, 22 ছেপ্টেম্বৰ। আৰু এতিয়া ৰাতিপুৱা হৈছে 8টামান বাজিছে। চবতছে মজা এই জাৰ্ণিবিলাকৰ বিভিন্ন মানুহৰ লগত যে কথা হৈ আছে, তেখেতসকলৰ কিবা এক্সপিৰিয়েঞ্চ হয়। এতিয়া এখেতেই নিজৰ ড্ৰাইভিঙৰ কথা কৈ আছে, ক'ত কি কেতিয়াবা ঘটে ৰাস্তাত, সেইবিলাক কৈ আছে। এটা ভাল লাগে। বিৰাট ধুনীয়া ধুনীয়া জেগা মানে পাইছোঁ দেই বাহিৰত। এইটো ৰাস্তা দি মই মানে এইটো ৰুট দি মই ট্ৰেইনেদি আহিছিলোঁ।
बाय रोड सचाके बिराट धुनिया এটা মানে ভিউবিলাক পাই পেলাই গৈ कितना देर से चला रहे आप अभी 6 घंटा हो गया 6 घंटा पर चলাই আছে नाइट में दिया और एजन শুই আছে ये नाइट में चलाया था हाँ और उसके बाद मैं 6 घंटा से चलाया वो भैया कहाँ पे उतरा वो उतर गए थे हमको विशाखापट्टनम अन्नाबागम में विशाखापट्टनम के बाद में अच्छा 100 किलोमीटर बाद ओके वो पूरा रात को शायद ना हाँ मैं सो रहा था मुझे मालूम ही नहीं चला विजयवाड़ा पाइছোঁ আৰু জাষ্ট विजयवाड़ा সোমাই গ'লোঁ আমি একদম চিটিৰ ভিতৰত আছোঁ চিটি হৈ পেলাই বোলে হাইৱে ওলাই এইটো ওৱান অফ দ্য বিগেষ্ট চিটি হয় আপোনাৰ অন্ধ্ৰপ্ৰদেশৰ আৰু এতিয়া মই একদম সাউথ ইষ্টত আছোঁ মই ইণ্ডিয়াৰ সাউথ ইষ্ট এনটিআৰ ডিষ্ট্ৰিক্টৰ আণ্ডাৰত পৰে আৰু এখন ডাঙৰ চিটি অন্ধ্ৰপ্ৰদেশৰ সব জিলেপি ভাষাত লেখা আছে আৰু মেক্সিমাম ইয়াতে আপুনি ইংলিছ কোৱা মানুহ হিন্দী বহুত একদম কমেই পাব विजयवाड़ात আমি নৰখোঁ विजयवाड़ा সোমাই গ'লে একদম চিটিৰ ভিতৰত আছোঁ বিজয়ৱাড়াত গোদাবৰী ৰিভাৰ হয় গোদাবৰী এইখন ব্ৰিজ विजयवाड़ा ক্ৰছ কৰিলোঁ এতিয়া সুধিলোঁ মই তেখেতক যে নেক্সট ষ্টপেজ বোলে ডাঙৰ ষ্টপেজ তিৰুপতি আহিব विजयवाड़ा ক্ৰছ কৰি পেলাই অলপ দূৰ আহি পেলাই আমি ইয়াতে ৰখিছোঁ ইয়াতে ব্ৰেকফাষ্ট কৰি লওঁ এতিয়া আপোনাৰ ৰাতিপুৱা 9টামান বাজিছে তো গাড়ী ৰখাই নাছিলে এতিয়া ব্ৰেকফাষ্ট কৰোঁ ব্ৰাছ কৰি লওঁ এয়া আন্নাই পুৰা ডোচা বনাই আছে আৰু আমি ব্ৰেকফাষ্টত ডোচা লৈ লৈছোঁ কেঁচা কলপাতত দিয়ে এইফালে ইয়াত তেখেতেও এতিয়া ডোচা খাই পেলাই আৰু আগুৱাই গৈ থাকিম আৰু কি ধুনীয়া ধুনীয়া ভিউ পাই আছোঁ এই পাহাৰটো চাওকচোন এতিয়া আন্ধ্ৰাতে আছোঁ কিন্তু ইয়াৰ পৰা দেখা আছে বেংগলোৰ অনলি 471 কিলোমিটাৰ বেছি দূৰ নাই আৰু বহুত দূৰ আহিলোঁ তেল কলকাতাৰ পৰা বেংগলোৰ আছিলে 1982 কিলোমিটাৰ 2000 কিলোমিটাৰ ধৰক অনলি 471 কিলোমিটাৰ বাকী আছে বহুত দূৰ ট্ৰেভেল কৰিলোঁ নাগালেণ্ডৰ গাড়ী নাগালেণ্ড সোমাই গ'লোঁ তামিলনাডুৰ পিছত কৰ্ণাটকা সোমাম আৰু আমি চেন্নাই মানে নাযাওঁ বাইপাছত পেলাই গৈ আছোঁ বিৰাট বঢ়িয়া হৈছে জাৰ্ণিটো মানে ইমান বিভিন্ন ৰকমৰ কালচাৰ চেঞ্জ হোৱা দেখিছে না কালচাৰ এই মাত্ৰ আছিলোঁ উৰিষ্যাত বেংগলৰ পৰা উৰিষ্যাৰ পৰা আপোনাৰ আহিলোঁ আন্ধ্ৰা এতিয়া আন্ধ্ৰাৰ পৰা সোমাইছোঁ তামিলনাডুৰ পৰা সোমাম কৰ্ণাটকা সব বস্তু চেঞ্জ হৈ যায় পটককৈ খোৱা বোৱা মানুহৰ লগত লেংগুৱেজ এইটোৱে বৰ বঢ়িয়া লাগে একদম আমাৰ ইণ্ডিয়াৰ আমি এতিয়া তামিলনাডু সোমাম আৰু মানে সোমালোৱে অলৰেডি চাগে আৰু এতিয়া ট্ৰাকখন এটা পেট্ৰল পাম্পত ৰখাইছে অলপ গ্লাছবিলাক মুচাই আছে চাফ কৰি আছে এইটো পেট্ৰল পাম্প আৰু বেংগলোৰ বেছি দূৰ নাই আৰু ইয়াৰ পৰা খুব বেছি আছে যদি 380 পেট্ৰল পাম্পৰ পৰা জাষ্ট ওলালোঁ চাহ খাওঁ এতিয়া এইটো বেংগলোৰ পোৱাৰ আগত প্ৰথম টল হেৰি হয় এটা ট্ৰাক ৰখাইছে বনাই আছে এতিয়া টাইম হৈছে 9:30 বেংগলোৰ পামেই আৰু বেছি দূৰ নাই জাষ্ট 230 কিলোমিটাৰ আছে ইয়াৰ পৰা এইটো ফাৰ্ষ্ট টল আহি আছে এতিয়া আৰু ইয়াতে আমাৰ ট্ৰাক ৰখাইছিলে আমি এটা ৰখিছিলোঁ ইয়াতে চাহ খালোঁ চাহ পানী খালোঁ এতিয়া ইয়াৰ পৰা ওলাওঁ আৰু বেংগলোৰ খুব বেছি কৈছে যদি ট্ৰেফিক নাপায় জেম নাপায় একো 4-5 ঘণ্টাত পাই যাব লাগে ত' আৰু বেছি দূৰ নাই আৰু এতিয়া মোৰ 57 আৱাৰ্ছমান হৈ গ'ল কণ্টিনিউছলি ট্ৰাকৰ ভিতৰত থকা কিন্তু নাজানো ভালেই লাগি আছে কিবা এটা জাষ্ট আমি বেংগলোৰ আহি পেলাই পালোঁ আৰু
মই বেংগলোৰৰ পৰা বহুত আউটস্কাৰ্ট আছোঁ তেখেতসকলে মানে এতিয়া ফ্লিপকাৰ্টৰ অফিচত আহিছে ইয়াতে মালখিনি দিবৰ কাৰণে ओके भैया थैंक यू फिर मिलेंगे हाँ फिर मिलेंगे फाइनेली बेंगलोर आহি পালোঁ আৰু মই গাড়ীৰ পৰা মানে একদম ট্ৰাকৰ পৰা বহুত লৰালৰিকৈ নামিব লগা হ'ল কাৰণ কি তেখেতসকলৰ কোম্পানী একদম গেটৰ বাহিৰতে গাড়ীখন ৰখাই দিলে জল্দি কৰিব লগা হ'ল আৰু মই এতিয়া বেংগলোৰৰ আপোনাৰ আউটস্কাৰ্টত আছোঁ ইয়াৰ পৰা মোৰ বন্ধুৰ ঘৰ কমচে কম 25 কিলোমিটাৰমান হ'ব চ' কেব এখন বুক কৰিছোঁ কেব আহিব তাৰপিছত মই ইয়াৰ পৰা ওলাই যাম আৰু হিটচেকিং কৰি বিৰাটে ভাল লাগিলে এটা ভাল এক্সপিৰিয়েঞ্চ পাইছোঁ আৰু কিছুমান নলেজ পাইছোঁ যোনবিলাক মই আপোনালোকৰ লগত মোৰ আপকামিং ভিডিঅ'ত শ্বেয়াৰ কৰিম কেবত উঠিলোঁ আৰু কেব ইয়াতে আপোনাৰ এই পেট্ৰল পাম্পত ৰখিছে পেট্ৰল ভৰাবৰ কাৰণে এতিয়া ৰাতি হৈ আছে আপোনাৰ 2:30 মানে আৰ্লি মৰ্ণিং 2:30 বুলি ক'ব পাৰে আৰু এতিয়া ইয়াৰ পৰা 20 মিনিটমান ল'ব মোৰ লগৰ ল'ৰাৰ ঘৰলৈ দেৱব্ৰতৰ ঘৰলৈ ফাইনেলি মোৰ ফাইনেল ডেষ্টিনেশ্যন মই আহি পাই গ'লোঁ বেংগলোৰ আৰু মোৰ লগৰ ল'ৰাৰ ৰুম এটা ওচৰতে আছে আৰু এতিয়া বৰ্তমান পাইছে আপোনাৰ 3:15 হৈছে ৰাতিপুৱাই হ'ল আৰু বিৰাট গাটো একদম কিবা লাগি গৈছে ভাগৰ লাগিছে চ' মই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ আৰু আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে চ' চবে ভালকৈ থাকিব টেক কেয়াৰ এণ্ড মষ্ট ইম্পৰ্টেণ্টলি কিপ ট্ৰেভেলিং ইন ইয়ৰ লাইফ জয় আই অসম বাই